হেল্ল' এভৰিৱান, মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আপোনালোকে মোৰ থাম্বনেইল দেখি সম্ভৱ গম পাইছে মই আজি কি ৰেচিপি বনাবলৈ গৈছোঁ। তথাপিও এবাৰ মই কৈ দিছোঁ, মই আজি পালেঙৰ সৈতে ডিমৰ এটা চিম্পুল ৰেচিপি বনাব লৈছোঁ। তেনেহ'লে পলম নকৰি আজি ৰেচিপিটোলৈ আগবাঢ়ো ব'লক। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত মই তাতে পিঁয়াজ আৰু জলকীয়া দি ভালদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াতে জোখৰ পৰিমাণৰ নিমখ আৰু জোখৰ পৰিমাণৰ হালধি দি ভালদৰে লৰাই অলপ সময়ৰ বাবে ৰাখি দিছোঁ। অৱশ্যে এই ৰেচিপিটো বনাবলৈ তেনেই সহজ আৰু বহুত সোনকালেও হৈ যায়। খবৰ নিদিয়াকৈ কোনোবা হঠাৎ ওলালেহি আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে, খুবেই টেষ্টি হয়। এতিয়া মই ইয়াতে বিলাহীখিনি এড কৰি দিছোঁ আৰু বিলাহীখিনি অলপ নিসিজালৈকে আমি ভাজি থাকিম। এতিয়া দেখিছেনে বিলাহীখিনি ভালদৰে সিজি গৈছে আৰু মই এতিয়া ইয়াতে কাটি ৰখা পালেংখিনি এড কৰিম। পালেং শাকখিনি দিয়াৰ পিছত ভালদৰে লৰাই অলপ সময়ৰ বাবে ঢাকনি দি আকৌ সিজিবলৈ ৰাখি দিম। এয়া দেখিলেনে কিমান কম সময়ৰ ভিতৰতে শাকখিনি সিজি গৈছে। এতিয়া ভালদৰে লৰাই আকৌ আমি অলপ সময়ৰ বাবে ঢাকনি দি ৰাখি থওঁ। এতিয়া মই ইয়াতে পানী এড কৰিম। আপোনালোকে অৱশ্যে পানীটো গৰম পানী ইউজ কৰিব পাৰে, মই ঠাণ্ডা পানীকে দিছোঁ। সেইটো নিজৰ ইচ্ছাৰ কথা আৰু পানীটো নিজৰ জোখৰ পৰিমাণে দিব। মই অলপ কমাই দিছোঁ কাৰণ আমাৰ ঘৰত মানুহ অকল দুগৰাকী, সেইকাৰণে মই অলপ কমাই দিছোঁ। আপোনালোকে নিজৰ প্ৰয়োজন অনুযায়ী দিব। আৰু এতিয়া মই ইয়াত ডিম দুটা ভাঙি দি দিছোঁ। এটা কথা মন কৰিব কিন্তু ডিমকেইটা দিওঁতে ইটোৰ লগত সিটো লগালগিকৈ নিদিব। আপোনালোকে কিনাৰে কিনাৰে আৰু কেইবাটাও ডিম দিব পাৰিব। আৰু ডিমকেইটা দিয়াৰ লগত লগত ঢাকোনখনেৰে এনেকৈ ঢাকি দিব আৰু অলপ সময় পিছত ঢাকনি খুলি চাব। এয়া দেখিছেনে কিমান সুন্দৰকৈ সিজি গৈছে। আপোনালোকে আগতে এনেদৰে ট্ৰাই কৰা নাছিল যদি নিশ্চয় এবাৰ ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া মই লাহেকৈ ডিমকেইটা লুটিয়াই দিছোঁ। ডিমকেইটা লুটিয়াওঁতে কিন্তু আপোনালোকে সাৱধান হ'ব, লাহে লাহে লুটিয়াব। মই প্ৰথমবাৰ যেতিয়া এই ৰেচিপিটো বনাইছিলোঁ তেতিয়া কিন্তু ডিমকেইটা লুটিয়াওঁতে ভাগি গৈছিল। আৰু আপোনালোকে চাব সাৱধানে লুটিয়াব আৰু এবাৰ নিশ্চয় ট্ৰাই কৰিব, খুবেই টেষ্টি হয়। আৰু বিশেষ মা মছলাও একো ইউজ কৰা নাই।
মোৰ এই ৰেচিপি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ তেনেহ'লে নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ আহোঁ বাই বাই